নমস্কাৰ আবুৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিন ধৰি হোৱা নেৰানেপেৰা পৰা বৰষুণৰ ফলত আমাৰ গাঁৱৰ কেনেকুৱা অৱস্থা হৈছে আপোনালোকক আজি দেখুৱাম মই। এই চাওক পূৰা বানপানী হৈছে, নদী বাগৰি গৈছে। এই আগত সেইটো নদী আছে, পানী চাৰো চাইড পানীয়ে পানী হৈছে। কিমান পানী, কাঠো পানী হৈছে, পূৰা আঁঠুলৈকে হৈছে। মাত্ৰ এটাই লাগিছে ন? চিষ্টেম চাওক, আমাৰ গাঁৱৰ মানুহে জানে কেনেকৈ খেতি কৰিব লাগে বানপানীৰ পৰা বাচাৰ কাৰণে। মানে গোটেই ৰাস্তাতে এনেকুৱা পানী হৈ গৈছে, অহা যোৱা কৰাত বহুত অসুবিধা হৈছে। ঘৰৰ পৰা ওলাবই নোৱাৰি। চব গোটেই ৰাস্তাটো এইফালেও হৈছে, এইটো চাইডেও হৈছে। ৩-৪টা ৰাস্তা আছে, গোটেইকেইটাতে পানী উঠিছে। মানে মাছ মাৰিব পৰা হৈছে ৰাস্তাত। ৰাস্তাতে জাল মাৰা আজি একো নাই। মাৰা কিমান লাগছে চাওঁ, হা চাওঁ দে কিমান লাগছে। কি মাছ আহে চাওঁ, বল্লি মাছে আহে নে কিবা মাগুৰ চাগুৰে আহে। এই পুঠি লাঙিত মাছ লাগছি মেইন ৰাস্তাতে। কেইটা মাছ লাগছি, মাছ কেনেকুৱা লাগছি? টিঙৰা বা ডাঙৰ টিঙৰা দেখোন। চাওঁ কি মাছ আছে। মাছ থাকলে আৰু ফাইনেল এই জালত মিছ নাই আৰু মিছ নাই, এবাৰে মিছ হ'ল নেকি? নে আছে ক'ৰবাত এটা জোকৰা যেন পাইছোঁ তলৰ ফালে, সেইফালে তলত দেখিছ মাছ আছে নাই? আহিব ফাইনেল। এইটো কি মাছ, মোৱা মাছ নেকি? অঁ ডাঙৰ মোৱা এইটো। আৰু কৈ মাছ ল'বি আৰু নেকি তাতে? চামচুল ভাই মাছে মাছ আৰু নেকি? এইটো ধুনীয়া টিঙৰা মাছ, খাই দে ৰৈ যাব। ঐ পুঠি মাছ, এইটো মানে কি পুঠি? মাজত যে ৰঙা ৰঙা এডাল এইটো চিন থাকে, কি এইটো পুঠি? হে চামচুল আন খালে দিওঁ। তই ই তাৰমানে কি এইটো হেৰি মাছ ল'বা বস্তা লৈছে নেকি? অ মাছ ল'বা আনিছে নেকি বস্তাটো? দে 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 মাছ মাৰা কথা আৰু এইটো মনত আছে তাৰমানে এনেকে পিন্ধাটো সৰুতে। চুনু নহয়, চুনুৱাৰা।